টু বেক মাই চেনেল জেচমিন হেল্থ কেয়াৰ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে, মোৰো ভাল। মই জেচমিনে পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি আদৰি ল'ব। আজি 10 ছেপ্টেম্বৰ, এই দিনটো আমাৰ কাৰণে বহুত স্পেচিয়েল হয়। এয়া এতিয়া ৰাতিপুৱাৰ সময়, মই অলপ বাহিৰলৈ ওলাই আছোঁ। আজিৰ দিনটো বহুত ব্যস্ততাৰে পাৰ হ'ব। কি কৰিলোঁ আৰু আজি আমাৰ কাৰণে কি স্পেচিয়েল দিন জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়। আৰু যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া ৰাতিপুৱা 11টা বাজিছে। এতিয়া গা পা ধুই আজৰি হৈ এয়া মৈদা মুঠিবলৈ লৈছোঁ। মাহিৰাই অলপকৈ পানী দি আছে। মই মৈদা বা আটা মাৰিবলৈ ল'লে মাহিৰাকো মাৰিব দিব লাগে, সেইকাৰণে তাইক মই হাতখন সদায় ভালদৰে ধুৱাই লওঁ আগতে। আজিও ধুই লৈছে, তাইও মোৰ লগত তেনেকৈ মাৰিছে। আজি আমাৰ কাৰণে বিশেষ স্পেচিয়েল দিন, আপোনালোকক জনাইছোঁৱে। এই দিনটোতে মাহিৰাই আমাৰ ক'লা শুৱনি কৰিছিলে। সেয়া আজি বাৰ্থডে সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিম আৰু অলপ। মৈদাখিনি মই এনেকৈ মঠি থৈ দিম। এওঁৰ লগৰ দুজনে আহি পুৰিখিনি বনাব আৰু মৈদাখিনি মঠা হৈ গ'ল। মৈদাখিনি মই ক'লা জিৰাৰ চফ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই পাকঘৰলৈ আহিছোঁ। এয়া মই চচপেনত গাখীৰ উতলাইছোঁ ক্ষীৰ বনাবৰ কাৰণে। ক্ষীৰ বনাম। এয়া মই কেঁচা বাদাম তিয়াই থৈছোঁ, তাৰ লগতে কাজু আৰু আলমণ্ড তিয়াই থৈছোঁ। খিচমিচখিনি মই তিওৱা নাই। এয়া এইখিনিত চাউলখিনি বহাই দিছোঁ, লৰাই আছোঁ মাজে মাজে। আজি মানুহ মোটামুটি 80জন মানক ইনভাইট কৰিছোঁ, আৰু এতিয়া কিমানমান আহে সেইটো আৰু ক'ব নোৱাৰিম। মই ক্ষীৰ দুয়োফালে বহাইছোঁ, এটা ডেক্সিটো বহাইছোঁ আৰু চচপেনতো বহাই দিছোঁ। দেখিছে দুয়োফালে হ'বয়ে আৰু এতিয়া। মই গোটেইখিনি দেখুৱাব পৰা নাই, কাৰণ অকলে কেমেৰা ধৰি ভিডিঅ' কৰাটো বহুত অসুবিধা হয়। সেইকাৰণে এয়া এওঁৰ লগৰ দুজন আহিলে। এতিয়া এওঁলোকে বাহিৰতে চৌকা পাতি লৈছে, এয়া পুৰি বনাবলৈ লৈছে। এওঁৱে বেলি দিছে। এয়া মহিবুল আৰু চফিকুল হয়। ইয়াত বাহিৰত হেৰি কৰিবলৈ দিছোঁ। এওঁলোকে বাহিৰতে পুৰিখিনি পুৰিছে, কাৰণ গেছত পুৰিলে বহুত গেছ খৰচ হয় যে, আৰু চৌকাত বনালে ভালো লাগে। আৰু যিহেতু আমি গাঁৱলীয়া হয়, গাঁৱৰ অভ্যাসটো এৰিব নোৱাৰোঁ। এয়া চৌকাটো দেখিছে আপোনালোকে। এয়া এইখিনি হ'লেই আৰু মোটামুটি। এতিয়া আলহী আহি গ'ল, মাহিৰাই সাজি কাচি ওলাইছে। দেখিছে এয়া মাহিৰাৰ ফ্ৰেণ্ড আহিছে, মাহিৰাৰ ফ্ৰেণ্ডৰ মাক আৰু আমাৰ গাঁৱৰে এজনী ছোৱালী। ইয়াত আহিছে তাইকো মাতিছোঁ। এয়া আহিলে এওঁলোকক খাবলৈ দিলোঁ। ক্ষীৰ, পুৰি আৰু ৰসগোল্লা আৰু ভুজিয়া, লগতে চাহ। এইখিনিয়ে আৰু আমাৰ যোগাৰ। এয়া আলভি এয়া কোম্পানীৰে হেৰি হয়, আহিছে মাহিৰাক গিফ্ট দিছে। এতিয়া আহিছোঁ মাহিৰাই কি গিফ্ট পালে আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছে কিমানখিনি গিফ্ট পাইছে। মানুহ 65 মান হৈছিলে। এওঁৰ অফিচৰ ষ্টাফখিনিকো মাতিছিলে। কোনোবা আহিলে, কোনোবা আৰু কিবা অসুবিধাৰ কাৰণে মানুহ আহিব, ওচৰৰ মানুহখিনিও মতা গৈছিলে। এয়া কাপ পাইছে, ডাঙৰ ডাঙৰ ধুনীয়া কাপ 4টা, পুতলা 2টা, বহী 2খন আৰু খেলনা বস্তু, এইবিলাক টিফিন বক্স, গাড়ী এখন, এনেকৈ বহুতখিনি বস্তুৱে পাইছে। তাৰোপৰিও পইচাও উঠিছে তাইৰ 2200 মান। ভিডিঅ'টো আজি ইমানেই আছিলে। নেক্সট ডে এয়া মই পুৰি বনাবলৈ লৈছোঁ আকৌ। এয়া আজি মাহিৰাৰ স্কুলত সৰু শিশুখিনিৰ কাৰণে দি দিম আৰু বাৰ্থডে বুলি মাহিৰা। এয়া মিঠা আছিলে, মিঠাই আৰু পুৰি মই এনেকৈ এওঁক বান্ধি দিলোঁ। যোৱা দেৰি হয় কাৰণে, দেৰি হৈছে ইতিমধ্যে 10টা বাজি গৈছে। সেইকাৰণে এওঁক ক'লোঁ যে থৈ আহিবৰ কাৰণে। এওঁ এতিয়া বাইকত গৈ থৈ আহিব আৰু আমাক স্কুলত। আৰু মাহিৰা আৰু দেউতাক আগে ওলাই গৈছে, ময়ো আহি আছোঁ আৰু পিছে ৰুমত তলা লগাই। এতিয়া যামগৈ। এয়া ওলাইছোঁ, দেখিছে আপোনালোকে। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। এয়া গেটৰ সন্মুখ পালোঁ আৰু মই তামোল চুবাই আছিলোঁ দেই, মুখখন বেয়া লগাৰ কাৰণে অলপমান তামোল খাইছিলোঁ। এয়া এতিয়া বাইকত উঠি লৈ আমি
যামগৈ। স্কুলৰ ভিতৰত যিখিনি হ'ল সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু ভিডিঅ'টোতে তেনেকৈ কৰা নহ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।